নমস্কাৰ বন্ধুসকল মই ভাস্কৰজ্যোতিবৰি মই মোৰ বৰি এফএলপি চেনেলটোলৈ আপোনালোকে স্বাগতম জনাইছো বন্ধুসকল আজি এটি বিশেষ বাৰ্তালৈ এই ভিডিঅ'টি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আপোনালোকে স্কিপ নকৰাকৈ এখলৈকে চাব হয়তো এই ভিডিঅ'তে কাৰোবাৰ জীৱনত আমূল পৰিৱৰ্তন আহিব পাৰে কাৰোবাৰ জীৱনত টাৰ্নিং পইণ্ট হ'ব পাৰে বন্ধুসকল আজিৰ পৰা প্ৰায় 9 মাহৰ আগতে মই এজন মোৰ বন্ধুৰ জৰিয়তে ফেচবুকৰ পৰা এটা পোষ্ট পাইছিলো য'ত লিখা আছিল ঘৰৰ পৰা আজৰি সময়ত সোশ্যাল মিডিয়া মাধ্যমৰ জৰিয়তে এটা সুন্দৰ উপাৰ্জন কৰিব পাৰে যদি আপুনি কৰিব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰক মই পোষ্টটো পঢ়ি লগে লগে তেখেতৰ লগত যোগাযোগ কৰিলো আৰু কথাখিনি পুংখানুপুংখভাৱে জানি ললো বুজি ললো মোৰ খুব ভাল লাগিল কাৰণ মই আজি অতদিনে এটা পাৰ্ট টাইম কামৰ সন্ধানত আছিলো কাৰণ আজিকালি যান্ত্ৰিকতাৰ যুগত মূল্যবৃদ্ধিৰ পৰিস্থিতিত লাইফ কিছু হলনি কৰিবলৈ হলে এটা পাৰ্ট টাইম কামৰ খুবেই প্ৰয়োজন গতিকে মই এই অনুভৱ কৰি এটা কামৰ পাৰ্ট টাইম কামৰ সন্ধানত আছিল গতিকে কথাখিনি বুজি খুব ভাল লাগিল কাৰণ মই এনেকুৱা এটা কাম বিচাৰি আছিলো য'ত যিটো কাম কত প্ৰডাক্ট সেলিং কৰিব নালাগে কত যাব নালাগে কত ঘূৰি ফুৰিব নালাগে ঘৰৰ পৰা আজৰি সময়ত আমি সুন্দৰকৈ এই কামটো কৰিব পাৰোঁ গতিকে মই মনে বিচৰাটোনে কামটো পোৱাৰ লগে লগে মই ইয়াত জইন কৰাৰ সিদ্ধান্ত লৈছিলো আৰু জইন কৰি মই আজি 9 মাহ দিন পাৰ কৰি এটা ৰেংক এচিভমেন্ট কৰিবলৈ সক্ষম হৈছো আৰু লগতে এই প্লেটফৰ্মৰ পৰা এটা সুন্দৰ উপাৰ্জন কৰি আছো এই উপাৰ্জন লৈ এই প্লেটফৰ্মৰ জৰিয়তে এই সুন্দৰ উপাৰ্জন কৰি মই নিজে এটা মোৰ কাৰণে এটা ৰুম সেটিং কৰি ল'ব পাৰিছো এটা কাৰ্যালয়ৰ ৰুমৰ দৰে এটা অফিচ ৰুমৰ দৰে সেটিং কৰি ল'ব পাৰিছো এই প্লেটফৰ্মৰ উপাৰ্জনৰ জৰিয়তে আজি মোৰ এখন চকী আছে সুন্দৰ এখন টেবুল আছে মই মিটিং কৰিবৰ কাৰণে এটা সুন্দৰ সেটিং কৰি লৈছো আপুনি যদি মোৰ দৰে এনেকে উপাৰ্জন কৰিব বিচাৰে এই প্লেটফৰ্মৰ পৰা আপুনি ক'তো নোযোৱাকৈ ঘৰৰ পৰা আজৰি সময়ত সোনকালে মোৰ লগত যোগাযোগ কৰক মই কথা দিছো মই আপোনাক নিশ্চিতভাৱে সহায় কৰিম 100% সহায় কৰিম আপুনি কামটো কেনেকৈ আগুৱাই যাব প্ৰতিটো ক্ষেত্ৰত আপোনাক ষ্টেপ বাই ষ্টেপ সহায় কৰি যাম আপুনি যদি মোৰ দৰে উপাৰ্জন কৰিব বিচাৰে মোৰ দৰে এটা নিজাববীয়াকৈ এটা কাৰ্যালয়ৰ অফিচ ৰুমৰ দৰে গঢ়ি ল'ব বিচাৰে সেটিংছ কৰি ল'ব বিচাৰে এখন নিজৰ সুন্দৰ চকী এখন সুন্দৰ টেবুল এটা সুন্দৰ সেটিংছ আৰু লগতে এটা সুন্দৰ উপাৰ্জন কৰিব বিচাৰে তেন্তে মোৰ লগত দেৰি নকৰি সোনকালে যোগাযোগ কৰক মই আপোনাক সহায় কৰিম আপুনি কেনেকৈ উপাৰ্জন কৰিব কেনেকৈ আগুৱাই যাব এই ক্ষেত্ৰত আপোনাক সহায় কৰি আগুৱাই লৈ যাম মই কথা দিছো কাৰণ আপোনাৰ সপোন আমাৰ প্লেন সেই সকলোবিলাক অপৰচুনিটি আমাক কোম্পানীয়ে প্ৰদান কৰিছে গতিকে সেইখিনি আপোনালৈ আগুৱাই দিম আপুনি সুন্দৰকৈ কাম কৰি সুন্দৰ উপাৰ্জন লৈ আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰিব পাৰিব সেইটো 100% গ্যাৰাণ্টেড গতিকে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰক মই কথা দিছো আপোনাক নিশ্চয় সহায় কৰিম ধন্যবাদ